তই এবাৰ যাবি না সৰস্বতী পূজাত? মোক যে যাবলৈ ইমান মন গৈছে। এবাৰ মানে মোৰ বয়ফ্ৰেণ্ডো আহিব লগ কৰিবলৈ ইমান দূৰৰ পৰা। মোৰতো যাবই লাগিব, পূৰা মেকআপ কৰি যাম মই। তই যাবি নাই? ওলাবি আকৌ দেই, মই তোৰ বদনাম দিয়ে যাম ঘৰৰ পৰা মানে। তই নগ'লেও নাই বাৰু মোৰ লগত, তই বেলেগৰ লগত যাবি, কিন্তু মই যাম মানে। মই নাযাওঁ দেই, মোৰ কাপোৰ কানি নাই আৰু মোৰ বয়ফ্ৰেণ্ডো নাই। তই যাবি আৰু বৰ ঘূৰি ফুৰি নুফুৰিবি, আৰু যোৱাবাৰ নিচিনা মুখখন ক'লা কৰি নাহিবি। তই আকৌ তোৰ মুখখন ক'লা কৰাৰ অভ্যাসটো আছে নহয় আগৰ পৰাই। তই যে ইমান হাৰামি ছোৱালী, পিছত তই মোক ফচাই দিয়। তই যে বহুত ফাল্টু ছোৱালী দেই, তই মোক এনেকৈ ক'বলৈ আহিছ। তই যা যা, ফুট তোৰ ভাগৰ বয়ফ্ৰেণ্ড নাই, মোৰ বয়ফ্ৰেণ্ড আছে নহয়। মই যাওঁ, বাই, আজিলৈ বাই। হেল্ল' বেবী, সোনকালে আহা, মই ওলাই ৰেডি হৈ আছোঁ। অকণো মেকআপ কৰা নাই, একদম নেচাৰেল বিউটি হৈ আছোঁ। তুমি মোক দেখি আজি 110% ফিদা হ'বা। আহা দেই সোনকালে, মই ৰাখিছোঁ। ক'ত যাওঁ জহনী জাতি, ইমান মেকআপ কৰি ওলাইছ যে একদম তোক ডাইনীজনীৰ নিচিনা লাগিছে। যোৱাবাৰ নিচিনা মুখখন ক'লা কৰি নাহিবি। তোৰ যে ইমান স্বভাৱ চৰিত্ৰ বেয়া, তই যোনটো মতালৈ যা গৈ থাকিবি, আমাৰ গাঁৱলৈ উভতি নাহিবি। এইবাৰ তোক মই আঁকোৱালি ল'বলৈ নাই। মা তুমি যে কি কৈ থাকা, মই অকণমান লগৰখিনিৰ লগত এনজয় কৰিবলৈহে কৈছোঁ। তুমি যে ইমান বেয়াকৈ ভাবা নহয়, তোমালোক যে ইমান আউটডেটেড হৈ আছা, গঞা হৈ আছা, তোমালোক বহুত পিছ পৰি আছা দেই। হ'ব এতিয়া মই যাওঁ, বাই। এইটো জহনীয়াটো এতিয়ালৈকে অহাই নাই। এনেও মোৰ গাঁৱত বদনাম এটা আছেই। ইয়াত ৰৈ থকা দেখিলে অকলে মানুহে যে কি বুলি ভাবিব। অ' ৰাম, সোনকালে আহিলেও হয় আকৌ। নাহিলে যে মই বহুত লাজ পাম দেই লগৰখিনিৰ আগত। এই ভগৱান, সোনকালে আহিলে হ'ল আৰু দেই। হেল্ল' বেবী, তুমি ক'ত আছা? মই আহি পাই গ'লো, মই তোমাক দেখা নাই যে। দেখিলোঁ তোমাক। এইখিনিতে আছা ন? তোমাক দেখিলোঁ। বাইক লৈ আহিছা ন তুমি? আহা আহা। এতিয়াহে মন কৰিছোঁ, তুমি এইবোৰ কি ড্ৰেছ পিন্ধি আহিছা আকৌ? ইমান আউটডেটেড ড্ৰেছ পিন্ধি আহিছা। মোৰ তোমাক নিবলৈ লগত লাজে লাগিব পাই। তুমি ঘৰলৈ যোৱাগে, মই তোমাৰ লগত যাব নোৱাৰিম। তুমি এনেকৈ কৈছা ন? তেন্তে নেযাওঁ আকৌ, কি ডাঙৰ কথাটো। এনেই ইমান ষ্টাইল কৰি আহিলোঁ। হ'ব দিয়া, যাওঁ, বাই তেন্তে। চলা কুকুৰ, লোকৰ ড্ৰেছৰ কথা ক'বলৈ আহিছে, নিজে গেঞ্জি এটা পিন্ধি আহিছে। মই সৰস্বতী পূজাৰ দিনাখন ইমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছোঁ। নিনিলে নাই, এতিয়া মই লিলিকে ফোন কৰিব লাগিব আৰু। এতিয়া তাইলৈ ফোন কৰিবলৈ বেয়াও লাগিছে, এতিয়া লাজো লাগিছে। কি যে কৰোঁ, মানে নকৰিলেও উপায় নাই। ঘৰলৈ এতিয়া কেনেকৈ যাওঁ, অকণমান এতিয়া ক'ৰবাত টাইম পাছ কৰিব লাগিব তাইৰ লগতে। ধৰিলে হয় আৰু ফোনটো। হেল্ল' লিলি, কি কৰিছ? পূজালৈ ওলাই আহিছ নেকি? ব'ল দুজনী পূজাৰ ফালৰ পৰা এপাক আহোঁগৈ। পুৰণা স্কুলখনলৈকে যাওঁ ব'ল। হেল্ল', মই লিলি নহয়, মই আণ্টিয়ে কৈছিলোঁ। লিলিটো ওলাই গ'ল, বহুত দেৰি হ'ল। তুমি নগ'লা নেকি? আণ্টি, ঠিক আছে দিয়ক তেন্তে। মই আকৌ তাই ঘৰত আছে বুলিহে। কি যে কৰোঁ এতিয়া, মাথাটো গৰম হৈ গৈছে। ক'ত যে টাইম পাছ কৰোঁ মই। লিলিও গ'লগৈ এতিয়া। হে প্ৰভু, কি যে কৰোঁ মই এতিয়া। ঘৰলৈ যাব নোৱাৰোঁ মই, কি কৰোঁ। আজি মোক চাই আহিছিলোঁ, আজি দিনটো ইমান বেয়াকৈ গ'ল। ইয়াতে টাইম পাছ কৰি থাকোঁ মই অলপ দেৰি, কোনো মোক নেদেখিলে হ'ল আৰু দেই। ভাল, মই আজি টুপিটো আৰু চশমাখন লৈ আহিছোঁ বুলিহে দেই, নহ'লে আজি যে কি হ'লহেঁতেন মোৰ। এই ৰাম। লিলি, কালি সৰস্বতী পূজা কেনেকুৱা গ'ল তোৰ? নকবি আৰু, এনেই ওলাই গ'লোঁ আৰু লগৰকেইজনীৰ লগত। ইমান এটা ভাল নালাগিলে আৰু, কি কবি আৰু, এনেই খাই বৈ গুচি আহিলোঁ আৰু। তহঁতি দুজনী কি কথা পাতি আছ? ইমান লেকচাৰ মাৰিছ যে, তহঁতি মোক পাহৰিয়ে গ'লি। কালি পূজাৰ কথাকে অলপ পাতি আছিলোঁ। তোৰ কেনেকুৱা গ'ল পূজাটো, কচোন ক, শুনিবলৈ ৰৈ আছোঁ আমি। নকবি আৰু, বুজিছ, একদম ইমান ঘূৰিলোঁ ফুৰিলোঁ, খালোঁ, ৰেষ্টুৰেণ্ট গ'লোঁ, একদম মানে ইমান গিফ্ট চিফ্ট দিলে মোক যে, একদম মোৰ যে বস্তু একদম ভৰি আছে ঘৰত, গম পাইছ? একদম মানে ইমান এনজয় কৰিলোঁ যে, মই লাইফত ইমান এনজয় কৰা নাই কালিৰ নিচিনা, গম পাৱনে? সমান ইমান ভালকৈ যোৱা নাই, হ'লেও আৰু ঠিকেই গ'ল আৰু আমাৰো। আমি লগৰ ঘৰৰ লগতে ঘূৰিছোঁ আৰু। তোৰো বয়ফ্ৰেণ্ড আছে ন? আমাৰো বয়ফ্ৰেণ্ড নাই, এনেকৈ আৰু গ'ল আৰু, কি কবি আৰু। তাকে দে, হ'ব দে আৰু দেই, ঠিক আছে, মই যাওঁ দে। তহঁতি লেকচাৰ মাৰি থাক, মোৰ মানে ঘৰত বহুত কাম আছে হা, মই এতিয়া আহোঁ, বাই। তোৰ লগৰজনী যে মস্ত কিবা ফিতাহীৰ নিচিনা লাগিলে, অলপ মানে হাৰামি টাইপৰ লাগিলে, গম পাৱনে তই? সেইজনী তেনেকুৱাই আৰু, মস্ত ফিতাহী কথা কয়, একদম মানে শুনি শুনি একদম কাণৰ পৰা তেজ ওলাই যায়গৈ, গম পাইছনে? থেংক গড সোনকালে গুচি আহিলোঁ, নহ'লে ধৰাই পৰিলোঁহেঁতেন। সিহঁতৰ আগত যিহে সুধি আছে মোক। কালি নিচিনা একদম বেয়া দিন মোৰ জীৱনত অহা নাই, একদম মানে। কালি সেই কুকুৰটো ব্লক কৰি দিব লাগিব। এতিয়া মই নতুনকৈ চাব লাগিব, ভেলেণ্টাইন ডে আহি আছে নহয়, নহ'লে মোৰ ভেলেণ্টাইন ডেটো নষ্ট হৈ যাব।